DTHত আপোনাৰ মন পছন্দৰ চেনেলসমূহ কিদৰে কাষ্টমাইজ কৰিব তাৰ বিষয়ে যদি জানিবৰ বাবে আপুনি এই ভিডিঅ'টো চাবলৈ গৈ আছে তেতিয়াহ'লে আপুনি এটা উপযোগী ভিডিঅ' চাবলৈ গৈ আছে কিয়নো মই আজি এই ভিডিঅ'টিত আপোনালোকৰ বাবে DTHত চেনেলসমূহ কিদৰে কাষ্টমাইজ কৰিব পাৰি কিদৰে আপোনাৰ মন পছন্দৰ একোটি চেনেল নিৰ্বাচন কৰিব পাৰি তাৰ বিষয়ে আজি এই ভিডিঅ'টোত মই ক'বলৈ গৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদি আপুনি উপযোগী বুলি ভাবে তেতিয়াহ'লে এটি লাইক কৰিব আৰু এনে ধৰণৰ বিভিন্ন ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব মনোৰঞ্জনৰ নামত আমি বহু টকা DTH অপাৰেটৰসমূহক প্ৰদান কৰি ৰিচাৰ্জ কৰি DTH আমি চেনেলসমূহ চাব আৰম্ভ কৰোঁ আমি কোনো পেক সিলেকশ্যন নকৰাৰ বাবে কোনো পেক আমি নিৰ্বাচন নকৰাৰ বাবে DTH কোম্পানীসমূহে অপাৰেটৰসমূহে যিবোৰ পেক তেওঁলোকে আগতীয়াকৈ পূৰ্ব নিৰ্ধাৰিত কৰি তেওঁলোকে এটা নিৰীখ নিৰ্ধাৰণ কৰি আমাৰ বাবে প্ৰিপেয়াৰ কৰি থৈ দিয়ে তেনেবোৰ আমি পেক সিলেক্ট কৰি আমি চাবৰ কাৰণে আৰম্ভ কৰোঁ কিন্তু তাৰ ফলত আমি কম পৰিমাণে আমি সেই পেকসমূহ ৰিচাৰ্জ কৰিলে আপুনি 28 দিন বা 1 মাহ চাবৰ কাৰণে নাপায় 300-400 টকা খৰচ কৰিলেও 1 মাহ বা 28 দিন যোৱা টান হৈ পৰে গতিকে আজি বিভিন্ন ধৰণৰ DTH প্লেটফৰ্মত কিদৰে চেনেলসমূহ কাষ্টমাইজ কৰি আপুনি মন পছন্দভাৱে এটি পেক বনাই ল'ব পাৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'টিত মই ক'বলৈ গৈ আছোঁ বিশেষকৈ আজি মই এয়াৰটেল DTHত আপুনি কিদৰে চেনেলসমূহ নিৰ্বাচন কৰিব আৰু কিদৰে চেনেলসমূহ কাষ্টমাইজ কৰি এটি মন পছন্দৰ পেক আপুনি কম মূল্যতে বনাই ল'ব পাৰিব তাৰ বিষয়ে মই আজি ক'বলৈ গৈ আছোঁ বিভিন্ন ধৰণৰ DTH অপাৰেটৰৰ চেনেলসমূহ কিদৰে কাষ্টমাইজ কৰিব পৰা যায় তাৰ বিষয়ে মই এটি ভিডিঅ' ইয়াৰ আগতে মই বনাই থৈ দিছোঁ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব মই আজি এই ভিডিঅ'টিত বিশেষকৈ এয়াৰটেল DTHত আপোনালোকে কিদৰে চেনেলসমূহ কাষ্টমাইজ কৰি ল'ব তাৰ বিষয়ে ক'বলৈ গৈ আছোঁ তেন্তে বন্ধুসকল আহক আমি পলম নকৰি আজি এই ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু সম্পূৰ্ণকৈ চাই লওঁ আমি এয়াৰটেল DTHত কিদৰে চেনেলসমূহ কাষ্টমাইজ কৰিব পাৰোঁ বন্ধু বান্ধৱীসকল এয়াৰটেল DTHত আপোনালোকে চেনেলসমূহ কাষ্টমাইজ কৰি যদি এটা মন পছন্দৰ পেক বনাব বিচাৰে কোনো মন পছন্দৰ চেনেল আপুনি এড কৰি আৰু অপ্ৰয়োজনীয় চেনেলসমূহ আপুনি ৰিমুভ কৰি যদি একোটা পেক বনাব বিচাৰে তাৰ বাবে আপোনালোকক এয়াৰটেল থেংকছ এপটো প্ৰয়োজন হ'ব এইটো আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা আপোনালোকে ইনষ্টল কৰি ল'ব আৰু এই এপটো চলাবৰ বাবে আপোনাক এখন এয়াৰটেল চিম প্ৰয়োজন হ'ব আৰু যিসকলৰ ওচৰত এয়াৰটেল চিম নাই তেওঁলোকে এইদৰে গুগল ক্ৰমলৈ গৈও গুগল ক্ৰমত যায় আপোনালোকে airtel.in এইদৰে সাৰ্চ কৰি দিব এইদৰে সাৰ্চ কৰি দিয়াৰ পিছত যিটো এয়াৰটেল টিভি DTH টিভিৰ যিটো ৱেবছাইট খুলিব তাতে আপোনালোকে এই যিসকলে এয়াৰটেল চিম ব্যৱহাৰ নকৰে তেওঁলোকে এইদৰে কৰিব পাৰিব আজি মই এই ভিডিঅ'টোত আপোনালোকক যিসকলৰ ওচৰত এয়াৰটেল চিম আছে আৰু এয়াৰটেল থেংকছ এপৰ জৰিয়তে আপোনালোকে কিদৰে চেনেলসমূহ কাষ্টমাইজ কৰিব পাৰিব তাৰ বিষয়ে মই আপোনালোকক জনাবলৈ গৈ আছোঁ আপোনালোকে এয়াৰটেল থেংকছ এপটো ইনষ্টল কৰি এইদৰে খুলিব এইদৰে আপুনি এয়াৰটেল থেংকছ এপটোৰ যিটো ইণ্টাৰফেচ সেইটো শ্ব' কৰিব প্ৰথমতে আপোনালোকে শ্ব' কৰাৰ পিছত অলপ ৱেইট কৰক ৱেইট কৰাৰ পিছত আপুনি দেখিছে মেনেজ একাউণ্ট এণ্ড এড যিটো ছেকশ্যন আছে এই ছেকশ্যনটোত আপুনি টেপ কৰি দিব ইয়াত টেপ কৰাৰ পিছত ইয়াতে প্ৰিপেইড আছে পোষ্টপেইড আছে আপুনি DTHটো চিলেক্ট কৰিব DTHটো চিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো এয়াৰটেল DTHৰ যিটো VC নাম্বাৰ সেইটো ইয়াতে দি দিব দি প্ৰচিড কৰি দিব প্ৰচিড কৰাৰ পিছত আপোনাৰ যিটো ৰেজিষ্টাৰ ফোন নাম্বাৰ আছে তাত এটা SMS চেণ্ড কৰিছে ইয়াত দেখা পাইছে আপোনালোকে এই যিটো OTP কোড যাব সেই OTP কোডটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দি ছাবমিট কৰি দিব ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে এইটো বিষয়ে কিবা ক'ব দিছে এইবোৰ কোৱা প্ৰয়োজন নাই তো প্ৰডাক্ট ইজ এডেড ছাকচেছফুলি দেখাই দিছে ইয়াতে আপোনালোকে এতিয়া DTHৰ যিটো আপোনালোকৰ হোম সেইটো লৈ আহিছে আপোনালোকে ইয়াতে দেখা পাইছে নাম্বাৰটো আপোনাৰ DTHৰ যিটো VC নাম্বাৰ সেইটো দেখা পাইছে আৰু আদাৰ এডেড হাইট এইবিলাক শ্ব' কৰিছে ইয়াত গোটেই ডিটেইলছটো আপোনালোকে এই ছেকশ্যনটোতে গোটেইখিনি কাম কৰিব লাগিব আপোনালোকে এতিয়া টেপ কৰিব লাগিব ইয়াতে একাউণ্ট ডিটেইলছটোত আপুনি এতিয়া মাই একাউণ্টটোত ক্লিক কৰিলেও হ'ব নহ'লে এড এণ্ড ৰিমুভ চেনেল ইয়াত ক্লিক কৰিলেও হ'ব মই মাই একাউণ্টটোত যাই আপোনালোকক কৰি দেখাই দি আছোঁ তাতে কানেকশ্যন বুলি আছে বহুত আপোনালোকে ইয়াতে যিবিলাক পেক এক্টিভ হৈ আছে সেইবিলাক দেখা পাইছে তললৈ আহিব স্কুল কৰি মেনেজ একাউণ্ট যিটো আছে সেইটো টেপ কৰি দিব মেনেজ একাউণ্টটোত টেপ কৰি দিয়াৰ পিছতে আপুনি আপোনাৰ VC নাম্বাৰত কিবোৰ চেনেল আছে সেইবোৰ শ্ব' কৰিছে ইয়াতে আমি এতিয়া এডিট কাৰেণ্ট প্লেন সেইটোলৈ যাব লাগিব এডিট কাৰেণ্ট প্লেনটো আমি চিলেক্ট কৰিছোঁ সিলেক্ট কৰাৰ পিছত আপোনাৰ DTHৰ ৰিচিভাৰত VC কাৰ্ডখনত যিবোৰ চেনেল এড হৈ আছে সেইবোৰ ইয়াতে শ্ব' কৰিছে ইয়াতে বেষ্ট পেক কিমান আছে সেইটো দেখাইছে ইয়াতে কিবা আপোনাৰ আলাকাত কিবা
আপোনাৰ এড হৈ আছে, যিবোৰ এলাকাত আপোনাৰ এড হৈ আছে সেইবোৰ দেখাইছে, কিমানটা চেনেল আপোনাৰ প্ৰতিটো এলাকাত এড হৈ আছে সেইবোৰ দেখাইছে। ইয়াতে কেইটামান মই চেনেল ৰিমুভ কৰি দেখাইছোঁ আপোনালোকক। হিন্দী এণ্টাৰটেইনমেণ্ট চিলেক্ট কৰিছোঁ, এইকেইটা চেনেল মোৰ VC নাম্বাৰত এড হৈ আছে। তাৰপিছত মই ইয়াতে বেছি চেনেল নাই, এইকেইটা এড হৈ আছে। আপুনি এইকেইটা ইয়াৰ পৰা ৰিমুভ কৰিব পাৰিব আৰু ইয়াত টিক লগাই দিলে এইটো কৰিব পাৰে। আমি ইয়াতে কেইটামান চেনেল ৰিমুভ কৰি দেখাই দিছোঁ মই আপোনালোকক। এইটো ৰিমুভ আছে, ৰিমুভটো আপুনি চিলেক্ট কৰিছে, ৰিমুভ হ'ব সেইটো। আৰু কি ৰিমুভ কৰিব মই আপোনালোকক দেখাই দি আছোঁ ইয়াতে কেনেকৈ কৰিব ৰিমুভটো। এড বেক আছে আৰু ৰিমুভ আছে, এই দুটা অপশ্যনৰ সুবিধা আছে ইয়াতে। মই এতিয়া কি ৰিমুভ কৰিম, UTV একশ্যনটো মই ৰিমুভ কৰিম। তাৰপিছতে আৰু এটা আছে এন পিকচাৰ, সেইটো মই ৰিমুভ কৰিম। সেইটো মই ৰিমুভ কৰি দিছোঁ। ইয়াৰ পিছতে মই জি চিনেমাটো 17 টকা এটা চেনেলত লাগে, একেখিনি ফিল্মকে ঘূৰাই পকাই দেখাই থাকে, সেইটো মই ৰিমুভ কৰিছোঁ। তাৰপিছত বাকীবিলাক নাই আৰু প্ৰতিটো কেটেগৰীতে আপোনাৰ চেনেলসমূহ চিলেক্ট কৰি আপোনালোকে ৰিমুভ কৰিব পাৰিব। এনেকৈ কৰাৰ পিছত আপোনালোকে শ্ব' চামেৰী অপশ্যন দিয়া আছে তলত, আপোনালোকে দেখিছে, সেইটো ক্লিক কৰিব, অলপ ৱেইট কৰিব দিছে। ইয়াতে শ্ব' কৰিছে কিমান আপুনি চেনেল এড কৰা আছে। ইয়াতে গোটেইটো চামেৰীটো আপুনি শ্ব' কৰিছে, ইয়াতে আপোনালোকে এতিয়া দেখা পাইছে। আপুনি ইয়াত আহিব লাগিব এতিয়া কনফাৰ্ম এণ্ড চেঞ্জ। এই কনফাৰ্ম এণ্ড চেঞ্জত আপুনি ক্লিক কৰি দিলে আপুনি যিবোৰ চেনেল ৰিমুভ কৰিছে সেইবোৰ আপোনাৰ ৰিমুভ হ'ব। অলপ সময় ৱেইট কৰক, ৱেইট কৰাৰ পিছত কিটো ৰিজাল্ট হয় আপোনালোকৰ সন্মুখত দেখা পাব। জনাম ইয়াত দেখা পাইছে আপোনালোকে, দেখিছে আপোনালোকে ইয়াতে কংগ্ৰেচুলেশ্যন ইউ হেভ ছাকচেছফুলি মেড চেঞ্জ টু ইয়ৰ প্লেন। মই যিখিনি চেঞ্জ কৰিছিলোঁ মোৰ VC নাম্বাৰটোত, ইয়াত আপোনালোকে দেখা পাইছে ইয়াতে 278 টকা বেলেঞ্চ আছে। 26 জুনলৈ এতিয়া ভেলিডিটি আছে। এই ভেলিডিটিটো 24 ঘণ্টাৰ পিছত যিকেইটা মই চেনেল অলৰেডি কাট কৰিছোঁ, ৰিমুভ কৰিছোঁ, তাৰ পৰিপ্ৰেক্ষিততে কিছুদিনলৈ আগবাঢ়ি যাব। আশা কৰিছোঁ আপোনালোকে এইদৰে আপোনাৰ যদি এয়াৰটেল DTH হয় এইদৰে আপোনালোকৰ চেনেলসমূহ কাষ্টমাইজ কৰি ল'ব পাৰিব। আৰু ভিডিঅ'টি যদি আপোনালোকে উপযোগী হোৱা বুলি ভাবিছে তেতিয়াহ'লে ইয়াতে লাইক কৰিব। আৰু এনেধৰণৰ বিভিন্ন ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেল কলংপুৰী আড্ডা ফাইণ্ডিং দ্য ৰুট এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। জয় অসম।